আকৌ এবাৰ নমস্কাৰ জনাইছোঁ সকলোকে। এয়া দেখা পাইছে মোৰ ভাগিনীয়ে কেক কটা দেখা পাইছে, মানে নিশ্চয় ধৰিব পাৰিছে আজি আমি বনালোঁ এটা কেক। কেকটো কোনো অভেন নোহোৱাকৈ বনালোঁ, যিটো বনাবৰ কাৰণে চবেই ঘৰতে ধুনীয়াকৈ বনাব পাৰিব। আৰম্ভণিতে কণী লাগিব, চবেই জানে। কণী নোহোৱাকৈও বনাব পাৰি। আজি আমি কণী ঢাকি কেনেকৈ বনায় সেইটো ৰেচিপিহে দিম আৰু। 3টা কণী লৈ একদম ভালকৈ গুলি লোৱা হৈছে। তাৰপিছত এটা কুকাৰ, যিকোনো কুকাৰ আপোনালোকে যিটো কুকাৰ ইউজ কৰে, কুকাৰৰ তলত নিমখ ৰাখি ওপৰত এডাল ষ্টেণ্ড লৈ এনেকৈ ল' ফ্লেমত তাক গৰম হ'ব দিছে। এই ছিষ্টেমটো প্ৰি হিট কৰা বুলি কয়, যোনটো অভেনতো কৰা হয়। এতিয়া আমি কুকাৰতে কৰিম সেই ছিষ্টেমত। তো যিখিনি মিক্সাৰ আছিলে তাতে চেনি মিক্সিং কৰি দিলোঁ। এই চেনিখিনি গুড়ি কৰিও দিব পাৰে, আমি গুড়ি কৰি নাই দিয়া, কাৰণ আমাৰ বায়ে বনাইছে। বাৰ কেক বনোৱা বহুত এক্সপিৰিয়েঞ্চ, গতিকে তাই মানে সেনেকৈ লৰাই পাৰে ষ্টিয়াৰিং কৰি ধুনীয়াকৈ মিক্স কৰাই দিব পাৰে। ওপৰত এতিয়া এইখিনি ময়দা দিলে, ময়দাখিনি এখন চালনীৰে চালি লৈছে যাতে কোনো ক্লাম্পছ, কোনো ওখৰা মোখৰা হৈ নাথাকে, একদম ধুনীয়াকৈ মিহলি হৈ যায়। তাৰ ওপৰত এয়া ছ'ডা দিছে, সেইখিনিও চালনীখনত চালি দিছে যাতে ধুনীয়াকৈ মিহলি হোৱাত সহায় হয়। তাৰপাছত গুলি থাকিব লাগিব। বহুত সময় ষ্টিয়াৰিং কৰাৰ পিছত এইটো আমি কেশৰৰ ফ্লেভাৰ এটা দিছোঁ। এইটো অপশ্যনেল, এইটো দিবও পাৰে নিদিবও পাৰে, যদি ঘৰত নাই নিদিলেও হয়। এইটো জাষ্ট এটা ফ্লেভাৰহে দিব। তাৰপাছত এতিয়া যোনটো দিম সেইটো হৈছে ভেনিলা ইচেঞ্চ। ভেনিলা ইচেঞ্চ দিলে ভেনিলা যিটো ফ্লেভাৰ থাকে সেইটো ফ্লেভাৰ আহে। এইটোও অপশ্যনেল, এইটো নকৰিলেও আপোনালোকে এটা নৰ্মেল কেক খাবলৈ পাব। জাষ্ট এইটো দিলে ভেনিলা ফ্লেভাৰ এটা আহিব। তো এই দুটা ফ্লেভাৰ আমি এক্সট্ৰাকৈ এড কৰিছোঁ, যোনটো যদি ঘৰত উপলব্ধ নাই, এভেইলেবল নাই, নিদিলেও হ'ব। তাৰপাছত মিক্সাৰটোক আমি এনেকৈ পাগুলি ওপৰত এয়া আমি দিলোঁ গাখীৰ দিলোঁ। গাখীৰ দি আকৌ পাগুলিলোঁ, আৰু কিছু গুলাৰ পিছত এতিয়া ফাইনেলি আমি ইয়াতে মানে জাষ্ট ফৰ টেষ্ট, আৰু টেষ্টৰ কাৰণে কাজু বাদাম আৰু কিচমিচ দিলোঁ। এয়া কিচমিচ দিলোঁ। এতিয়া কাজু বাদামখিনি যিহেতু ডাঙৰ তাক কাটি সৰুকৈ দি দিছোঁ যাতে মিক্সিংটো ভালকৈ হয়। তাৰপাছত আকৌ পাগুলি থাকিব। তো পাগুলাৰ পিছত, গুলি থকাৰ পিছত, বহুত ষ্টিয়াৰিং কৰাৰ পিছত যিমানখিনি তাতে মানে সৰু টুকুৰা হৈ গৈছে, সেই চব টুকুৰা নোহোৱা হৈ যাব। মানে মাজত যদি হাৱা সোমায় ন, তেতিয়া এনেকুৱা ক্লাম্পছ হয়, সেইবোৰ নোহোৱা হৈ যাব। আৰু শেষত এইটো বাটাৰ দিয়া হৈছে, আমুল বাটাৰ, যোনটো আমাৰ চবৰে ঘৰত থাকে, হয়। কিন্তু এতিয়া এই বাটাৰটো কিছুমানে যদি বাটাৰলেছ বনায় তেতিয়াও পাৰে। তথাপি বাটাৰটো দিলে এটা মানে কি হয় আৰু ফ্লাফিনেছ এটা আহে, যোনটোৰ কাৰণে বাটাৰটো দিয়া হৈছে। এতিয়া আমাৰ ডোটো একেবাৰে হৈ গ'ল। তো এইটো বাচন আমি মানে ইয়াক অৰ্ডাৰ দি অনা হৈছিলে এনেকুৱা শ্বেপৰ কাৰণে। আপোনালোকে যিকোনো বাচন ব্যৱহাৰ কৰিব পাৰে, যিকোনো চৰিয়া টাইপ বাচন লৈ তাত ৰিফাইন তেলেদি এনেকৈ একদম ধুনীয়াকৈ মচি ল'ব। আৰু তাৰ ওপৰত আকৌ ময়দা অকণমান দি, আকৌ ময়দাখিনিও চাৰিওফালে একদম মানে কি কয় সিঁচৰিত কৰি দিব একেবাৰে। তাৰপাছত সেই বাচনটোৰ ওপৰত যিখিনি পেষ্ট বনাইছিলে, যিখিনি ডো হ'ল, সেইখিনি তাতে আমি কি কৰি দিলোঁ, ঢালি দি এতিয়া সেইটোক ষ্টেবল কৰাৰ কাৰণে অকণমান এনেকৈ মানে ষ্টেবল কৰাৰ কাৰণে অকণমান জোকাৰি দিছে যাতে মাজতে ধুনীয়াকৈ থাকি যায়। তাৰপিছত আমি পুট কৰি দিলোঁ, যিডাল ষ্টেণ্ড থোৱা আছিলে কুকাৰটোত, তাতে আমি থৈ দিলোঁ। সেইটো থৈ দি এতিয়া কুকাৰটো মাৰি বন্ধ কৰি তাক ৰাখি দিম। ইয়াতে আমি কি দিয়া নাই, যিডাল ৰাবাৰ থাকে কুকাৰৰ সেইটো নাই দিয়া, আৰু হুইচেলটো ইউজ নাই কৰা। খালি অলপ পিছত এনেকৈ টুথপিক এডাল লৈ বা যিকোনো এডাল সৰু এনেকৈ লৈ তাক চাইছোঁ, এনেকৈ তাক বিন্ধাই চাইছোঁ। যদি সেইডালত মানে লাগি আহে পেষ্টখিনি, জানিম যে সেইটো হোৱা নাই। তাৰপিছত আমাৰ ফাইনেলি এইটো হৈ গ'ল। আমি এইটো উলিয়াই আনিলোঁ। এতিয়া এখন নাইফেৰে চাৰিওফালে তাক কাটি দিছোঁ। কাটি কিনে এতিয়া ওলাই ল'ম, উল্টাকৈ ডিছখনত ওলাই ল'ম। তাৰপিছত এয়া দেখা পাব একদম ধুনীয়াকৈ কেকটো হৈ গৈছে, একেবাৰে ঘৰুৱা কেক, য'ত কোনো অভেনৰ ব্যৱহাৰ নাই কৰা। এতিয়া কেক দেখিলে সৰু বাচ্ছাটো জানিবই হেপী বাৰ্থডে লাগি যায়। তো আমাৰ বাৰ ছোৱালীজনীয়ে, মানে মোৰ ভাগিনীয়ে হাল্লা লগালে তাক কাটিব। যদিও তাক কাটিব একো নাজানিলে, পিছত আমি তাক ভালকৈ কাটি ল'লোঁ। মাত্ৰ তাই এটা হেপিনেছ পালে। আৰু এয়া দেখিছে কেকটো কিমান ফ্লাফি হৈছে, একদম ধুনীয়া হৈছে, খায়ো বহুত সোৱাদ লাগিছে। তো আপোনালোকে এনেকৈ বনাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।